মৰমৰ ছাত্ৰ-ছাত্ৰীবৃন্দ, আজি আমি নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 8 সমাধান কৰিবলৈ লৈছোঁ। এই প্ৰশ্নটোত উষ্ণতাৰ ফাৰেনহাইট একক আৰু চেলচিয়াছ এককৰ এটা সম্পৰ্ক সমীকৰণৰ সহায়ত দিয়া আছে। আমি প্ৰথমতে এই সমীকৰণটোৰ পৰা এটা লেখ আঁকিব লাগিব। ইয়াৰ উপৰিও আমি আন কিছুমান সমস্যা সমাধান কৰিব লাগিব, য'ত ক'ৰবাত হয়তো উষ্ণতাটো চেলচিয়াছত দিয়া আছে, আমি তাক ফাৰেনহাইটত নিৰ্ণয় কৰিব লাগিব। আৰু ক'ৰবাত ফাৰেনহাইটত উষ্ণতা দিয়া আছে, আমি সিহঁতক চেলচিয়াছত উষ্ণতা নিৰ্ণয় কৰিব লাগিব। আৰু যি কি নহওক, প্ৰথমে আমি লেখটো অংকন কৰিব লাগিব। লেখ অংকনৰ কাৰণে আমাক কেইটামান সমাধান বিন্দু লাগিব। বাৰু, এতিয়া আমাৰ যিটো সম্পৰ্কৰ সমীকৰণ সেইটো আমাক দিছে F = 9/5 × C + 32। আমি ইয়াক সমীকৰণৰ এটা নম্বৰ দিলোঁ, সমীকৰণ নং 1। এতিয়া এই সমীকৰণটোত দেখা গৈছে যে ফাৰেনহাইট উষ্ণতাক বুজাবলৈ F ভেৰিয়েবলটো ব্যৱহাৰ কৰা হৈছে আৰু চেলচিয়াছ উষ্ণতাক বুজাবলৈ ইয়াত C চলকটো ব্যৱহাৰ কৰা হৈছে। তো ইয়াত আমি সমীকৰণটোত যদি চিৰ স্থানত বিভিন্ন মান বহাই যাওঁ, তাৰ বিপৰীতে আমি F অৰ্থাৎ ফাৰেনহাইট উষ্ণতাৰ আমি মান পাবলৈ সক্ষম হ'ম। এতিয়া কথাটো হ'ল, ইয়াত যদি চিৰ স্থানত যদি আমি ডাঙৰ কিবা সংখ্যা বহাওঁ, তেতিয়াহ'লে ফাৰেনহাইট উষ্ণতাও তাৰ মানো ডাঙৰেই হ'ব। আৰু সেইটো আমাৰ হয়তো গ্ৰাফ পেপাৰত বহাবলৈ অলপ অসুবিধা হ'বও পাৰে বেছি ডাঙৰ মান হ'লে। গতিকে আমি সৰু সৰু মান লৈছোঁ। চিৰ বাবে প্ৰথমতে 0 লৈছোঁ আৰু তাৰপিছত লৈছোঁ -5। ইয়াত -5 ল'লোঁ এইকাৰণে যে 5টো ইয়াৰ তলৰ 5ৰ লগত কটাকটি যাব। গতিকে আমি ভগ্নাংশ সলনি এটা পূৰ্ণ সংখ্যা পাবলৈ সক্ষম হ'ম বা অখণ্ড সংখ্যা পাবলৈ সক্ষম হ'ম। এতিয়া চিৰ স্থানত যেতিয়া 0 বহালোঁ, তেতিয়া Fৰ মানটো হ'ল 9/5 × 0 + 32। এইটোতো হৈ গ'ল 0। গতিকে আমি ফাৰেনহাইটত আমি উষ্ণতাটো পালোঁ 32। চিৰ স্থানত যেতিয়া আমি -5 বহুৱাম, তেতিয়া F চলকৰ বাবে মানটো হ'ব 9/5 × -5 + 32। এই 5 আৰু তলৰ 5 কটাকটি গ'ল, এইটো হৈ গ'ল -9 + 32। আমি ফাৰেনহাইটত মানটো পালোঁ 23। গতিকে আমাৰ সমাধান তালিকাখন এনেকুৱা হ'ল, যেতিয়া চেলচিয়াছত 0, ফাৰেনহাইটত 32, আৰু যেতিয়া চেলচিয়াছত -5, ফাৰেনহাইটত পালোঁ আমি 23। এতিয়া আমি চেলচিয়াছক আমি X অক্ষত আৰু ফাৰেনহাইটত আমি Y অক্ষত প্ৰদৰ্শন কৰি এটা লেখ আঁকিম। তো লেখ আঁকিবলৈ আমাক গ্ৰাফ পেপাৰ লাগিব। এই গ্ৰাফ পেপাৰ দুই ধৰণৰ থাকে, চেণ্টিমিটাৰ গ্ৰাফ পেপাৰ আৰু এখন ইঞ্চি জোখৰ গ্ৰাফ পেপাৰ। এইটো ইয়াৰ পৰা ইয়ালৈ 1 ইঞ্চি। এই 1 ইঞ্চিক 10টা ভাগ কৰিছে। তো এতিয়া কথাটো হ'ল, আমাৰ ইয়াত Y অক্ষত আটাইতকৈ ডাঙৰ ভেলু আছে 32, তাৰপিছত আছে 23। X অক্ষত বিশেষ ডাঙৰ ভেলু নাই। গতিকে আমি এই 32টো জোৰাকৈ আমি ইয়াত প্ৰাসংগিক অক্ষ ল'ব লাগিব। আমাৰ ইয়াত যদি 1 ইঞ্চিত 10টা ঘৰ আছে, এই গোটেই গ্ৰাফ পেপাৰখনত Y অক্ষৰ দিশত মানে উলম্বভাৱে কিমানটা ঘৰ আছে আমি গণতি কৰি চাওঁ। 10, 20, 30, 40, 50, 60, 70। গতিকে আমাৰ ওপৰফালে মিনিমাম 40টা ঘৰ লাগিব, কাৰণ কেলৈ ইয়াত 32 বহাব লাগিব ফাৰেনহাইটত Y অক্ষৰ দিশত। গতিকে আমি 1 ঘৰ, 2 ঘৰ, 3, 4। আমি ইয়াত X অক্ষ আঁকিম, যাতে ওপৰফালে আমি 40টা Y অক্ষত 40টা আমি ঘৰ পাওঁ, দৈৰ্ঘ্য পাওঁ। এতিয়া আমি গ্ৰাফ পেপাৰত আমি X অক্ষ আৰু Y অক্ষ আঁকি ল'লোঁ, আৰু আমি দুইডাল অক্ষতে দাগ কাটি গ'লোঁ সংখ্যাসমূহ বুজাবলৈ। যিহেতু 1, 2, 3, 4 এনেকৈ লিখিবলৈ যথেষ্ট থেপাথেপি হ'ব, গতিকে আমি 5 ঘৰৰ মূৰে মূৰে আমি সংখ্যাবিলাক দাগ কাটি গৈছোঁ। 5, 10, 15, 20, 25, 30, 35। একেদৰে ইয়াত -5, -10, -15, -20, -25। একেদৰে আমি X অক্ষটো আমি দাগ কাটি গ'লোঁ। আৰু আমি ইয়াত যিটো স্কেল ব্যৱহাৰ কৰিছোঁ, অৰ্থাৎ 1 একক বুজাবলৈ কিমান আমি দৈৰ্ঘ্য লৈছোঁ, সেইটো আমি ইয়াত লিখি দিছোঁ স্কেল, যে এটা সৰু বৰ্গৰ বাহুৰ দিশ = 1 একক। এতিয়া সৰু বৰ্গ তোমালোকে মন কৰিছা যে ইয়াৰ পৰা ইয়ালৈ এইটো এটা সৰু বৰ্গ,
এই ইমানকণ দৈৰ্ঘ্যক আমি 1 একক হিচাপে গ্ৰহণ কৰিছোঁ। এতিয়া আমি স্কেল গ্ৰহণ কৰিলোঁ, অক্ষকেইডাল আমি দাগ কাটিলোঁ, কেলিব্ৰেশ্যন কৰিলোঁ। এতিয়া আমি বিন্দুকেইটা ইয়াত বহাব লাগিব। বিন্দুকেইটা কি আছিলে? এফালে 0,32 x0 অৰ্থাৎ ই y অক্ষতে থাকিব 32, এইটো হৈ গ'ল 30, 31, 32, এইটো হৈ গ'ল 0,32 বিন্দুটো। নেক্সট বিন্দুটো আছিলে -5,23, -5 এয়া হৈ গ'ল -5, 23, ইয়ালৈকে 20, 21, 22, 23, এয়া এইটো বিন্দু হৈ গ'ল আমাৰ -5,23 বিন্দুটো। এতিয়া এই বিন্দুকেইটা সংযোগ কৰি যদি আমি এডাল ৰেখা আঁকো, সেইটোৱে হ'ব আমাৰ আঁকিবলগীয়া লেখ। আমি কি কৰিলোঁ? এই বিন্দুকেইটা জইন কৰি দুইমূৰে বহাই দি এডাল লেখ আঁকিলোঁ। দুইমূৰে কাৰ্চিন দিছোঁ, অৰ্থাৎ ইহঁতে অসীমলৈকে বৰ্ধিত হ'ব। তো এডাল এডাল ৰেখাডালৰ নাম দিলোঁ আমি AB। এই AB ৰেখাডালে হ'ল আমাৰ আঁকিবলগীয়া গ্ৰাফ। ইয়াত অৱশ্যে এটা কথা প্ৰদৰ্শন কৰিব লাগিব যে x অক্ষত চেলচিয়াছৰ মানসমূহ প্ৰদৰ্শন কৰা হৈছে আৰু y অক্ষত ফাৰেনহাইটৰ মানসমূহ প্ৰদৰ্শন কৰা হৈছে। গতিকে আমি ইয়াত লিখি দিছোঁ। লেখ অঁকা হৈ গ'ল। এতিয়া আমি বৰ্ণনাটো লিখিব লাগিব। বৰ্ণনাটোতো হৈ গ'ল, লেখ কাকতত XOX' আৰু YOY' স্থানাংক অক্ষ বা প্ৰাসংগিক অক্ষ দুইটাৰ ভিতৰত কোনোবা এটা লিখিলেই হ'ল, অঁকা হ'ল। উপযুক্ত একক লৈ 0,32 আৰু -5,23 বিন্দুকেইটা স্থাপন কৰা হ'ল। বিন্দু দুটা সংযোগ কৰি দুই মূৰ বহাই দিয়াত AB সৰলৰেখা পোৱা গ'ল। ABয়েই হ'ল প্ৰদত্ত সমীকৰণৰ আঁকিবলগীয়া লেখ। প্ৰথম প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে হৈ গ'ল। এতিয়া দ্বিতীয় প্ৰশ্নটো আমি সমাধান কৰিব লাগিব। যদি উষ্ণতা 30 ডিগ্ৰী চেণ্টিগ্ৰেড, তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান? গতিকে উষ্ণতা যেতিয়া 30 ডিগ্ৰী চেণ্টিগ্ৰেড, চিৰ মান হ'ব 30। আমি এফৰ মানটো উলিয়াব লাগিব আৰু তাৰ পৰা আমি ফাৰেনহাইটত উষ্ণতাটো পাম। ইয়াত এটা কথা মন কৰিবা যে চি আৰু এফত ডিগ্ৰীটো নাই, এককবিহীন এই চলক হয়। তো ইয়াৰ পৰা আমি আচলতে চেলচিয়াছ আৰু ফাৰেনহাইটৰ আমি মেগনিচিউড অৰ্থাৎ সাংখ্যিক মানটোহে ইয়াত সমীকৰণত লৈছোঁ। গতিকে আমি সাংখ্যিক মানটো প্ৰথম উলিয়াই ল'ম, তাৰপিছত উত্তৰত আমি এককটো লগাই দিম। সমীকৰণ একৰ সহায় লৈ আমি ইয়াক সমাধান কৰিবলৈ পাতি লৈছোঁ। এইটো F = 9/5 আৰু চিৰ জেগাত আমি বহাব লাগিব 30 প্লাছ 32। এতিয়া 5 আৰু 30 কটাকটি যাব, ছবাৰ গ'ল, 6 × 9 = 54, 54 প্লাছ 32। গতিকে এফৰ ভেলু হৈ গ'ল 86। এতেকে ফাৰেনহাইটত উষ্ণতা 86 ডিগ্ৰী ফাৰেনহাইট। আমাৰ ইয়ালৈকে কোনো একক নাছিলে, কিন্তু যেতিয়া আমি ইয়াত উত্তৰত উষ্ণতা বুলি উল্লেখ কৰিছোঁ, তেতিয়া আমি ডিগ্ৰী ফাৰেনহাইট এককটো আমি প্ৰদৰ্শন কৰিবলগীয়া হৈছে। আমাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল। এতিয়া আমি তৃতীয় প্ৰশ্নলৈ আহোঁ। যদি উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট, তেন্তে এই উষ্ণতা চেলচিয়াছত কিমান? এইটো আমি পুনৰ এই 1 নম্বৰ সমীকৰণৰ সহায়ত সমাধান কৰিম। যেতিয়া উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট, তেতিয়া এফৰ সাংখ্যিক মান হ'ল 95, ইয়াত কোনো একক নাই। তেতিয়া চিৰ মানটো প্ৰথমতে উলিয়াই ল'ম আৰু শেষত চেলচিয়াছত আমি উষ্ণতাটো লিখিম। 1 নম্বৰ সমীকৰণৰ পৰা আমি পাওঁ কি F = এতিয়া এফৰ ভেলুটো আমি পাই থৈছোঁ। এফৰ ভেলু হৈ গ'ল 95 = 9/5 × C প্লাছ 32। 95ৰ পৰা 32 বিয়োগ হ'ল, এইফালে থাকিলে 9/5 C। বিয়োগ কৰিলোঁ, আমাৰ ইয়াত আহিলে
63 এতিয়া c লগত যেটো হহক আছে সাংখ্যিক হহক 5/9 তাক আমি ক্ৰস কৰি ইফালে আনিলো হৰণ হৈ থকা 5টো ওপৰত উঠিলে পূৰণ হ'ল আৰু পূৰণ হৈ থকা 9টো তললৈ নামিলে অৰ্থাৎ হৰণ হ'ল প্ৰতিক্ৰম ল'ব লাগিব আমি ইকুৱেল টু c এটা 9 আৰু 63 কটাকটি গ'ল পালো আমি 7 এটাকে c ৰ ভ্যালু কিমান হৈ গ'ল 7 5 গুণ 35 এটাকে সেলসিয়াছত উষ্ণতা 35 ডিগ্ৰী সেলসিয়াস ইয়াত আমাৰ কেৱল সাংখ্যিক মান হে আছিল আমি ইয়াত উত্তৰটো লিখোতে লগত এককটো লগাই দিব লগিয়া হৈছে গতিকে আমাৰ এতিয়া কোৱেশ্চন নম্বৰ 3 সমাধান কৰা হৈ গ'ল তোমালোকে ইতিমধ্যে সেলসিয়াছৰ পৰা ফাৰেনহাইট আৰু ফাৰেনহাইটৰ পৰা সেলসিয়াছলৈ ৰূপান্তৰ কৰিবলৈ শিকিলা গতিকে এই 4 নম্বৰ যেটো কোৱেশ্চন আছে এটো তোমালোকে নিজে চেষ্টা কৰিবা এটো মই হোমৱৰ্ক হিচাপে দিলো যদি এটো নোৱাৰা তেতিয়া মই পুনৰ দেখুৱাই দিম প্ৰথমতে চেষ্টা কৰিছোৱা এতিয়া আহো আমি কোৱেশ্চন নম্বৰ 5 লে এনে কোনো উষ্ণতা আছে নেকি যেটো ফাৰেনহাইট আৰু সেলসিয়াছ এই দুইটাতে সাংখ্যিকভাৱে একে যদি আছে নিৰ্ণয় কৰা আছেনে নাই আমি নাজানো যদি সমীকৰণটোত স্যাটিসফাই হয় তেতিয়া হলে আমাৰ আছে বুলি গম পাম আমি প্ৰথমতে ধৰি লওঁ 5 ধৰা হল f equal to c equal to x মানে x ডিগ্ৰী সেলসিয়াস আৰু x ডিগ্ৰী ফাৰেনহাইটে একে উষ্ণতা বুজায় এটাকে 1 নম্বৰ সমীকৰণত এই মানগিটা আমি যদি বহাও তেতিয়াহলে আমি 1 নম্বৰ সমীকৰণত আছে কি বাওঁ পক্ষত আছে f f বদলি আমি বহাব লাগিব x equal to ইফালে আছে 9/5 into c আছে তো c জায়গাত আমি বহাব লাগিব কি ইয়াটো x এ বহাব লাগিব প্লাস 32 এতিয়া আমি x দুইটা x একে সাইডত আনো 9/5 x equal to 32 ইয়াৰ তলত এক এটা উজ্জ আছে 1 আৰু 5 ৰ লসাগু হৈ গল 5 এটো হৈ গল 5x আৰু ইয়াত এটো 9x equal to 32 5x পৰা 9x গল থাকি গল minus 4x equal to 32 এটা আমাক x ৰ ভ্যালু লাগে আমি x ক অকলশৰীয়াকে বাওঁ ফালে ৰাখিম আৰু তাৰ লগত থকা যেটো সাংখ্যিক সহগ আছে তাৰ প্ৰতিক্ৰমটো আমি উল্টো ফালে পূৰণ কৰিম তো -4/5 ৰ প্ৰতিক্ৰম হৈ গল -5/4 অৰ্থাৎ 5 টো ইয়াত হৰণ হৈ আছে এইফালে সাইড চেঞ্জ কৰোতে ক্ৰস কৰোতে এই ওপৰলৈ উঠিলে পূৰণ হ'ল আৰু পূৰণ হৈ থকা 4 টো তলত নামিলে অৰ্থাৎ হৰণ হ'ল 4 ৰে 32 কটা যাব 8 বাৰ যাব গতিকে আমি ইয়াত পালো -40 অৰ্থাৎ এনেকুৱা ভ্যালু আছে যেটোত সেলসিয়াস উষ্ণতা আৰু ফাৰেনহাইট উষ্ণতা দুইটা সাংখ্যিক মান সমান হয় গতিকে আমি এতেকে নিৰ্ণয় উষ্ণতা হল -40 ডিগ্ৰী সেন্টিগ্রেড বা -40 ডিগ্ৰী ফাৰেনহাইট দুইটা উষ্ণতাতে আমাৰ সাংখ্যিক মানটো সমান আৰু দুইটা একে সমান উষ্ণতাই বুজাইছে আশা কৰো সমাধানৰ পদ্ধতিসমূহ তোমালোকে আয়ত্ত কৰিছা আৰু তোমালোকক যেটো হোমৱৰ্ক দিছো হে তোমালোকে আমাৰ অফিচিয়েল যেটো ইমেইল আছে এই ইমেইললৈ তোমালোকে মেইল কৰি পঠিয়াবা আমি হোমৱৰ্কসমূহ চেক কৰিম আৰু যদি আমি কিবা ভুল ভ্ৰান্তি দেখো আমি নিশ্চয় শুধৰাই দিম আজিলৈ ইমানে ধন্যবাদ